সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সদৌ অসম ভূমিলেখক কৰ্মচাৰী সন্মিলনীৰ তৰফৰ পৰা আপোনালোকক আমি নিমন্ত্ৰণ জনাইছিলোঁ আপোনালোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি আমাৰ ইয়াত আহি উপস্থিত হৈছে আমি আমাৰ সমিতিৰ সকলো বিষয়বাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে উপস্থিত হৈছে সদৌ অসম ভূমিলেখক কৰ্মচাৰী সন্মিলন এইটো আপোনালোকে এটা নতুন নাম আপোনালোকে শুনিছে যে প্ৰকৃততে নতুন সংগঠন নহয় অসম চৰকাৰৰ গেজেট নটিফিকেশ্যনৰ যোগেদি 27 মাৰ্চ 2023 চনৰ গেজেট নটিফিকেশ্যনৰ যোগেদি আমাৰ সদৌ অসম মণ্ডল কানুনগো সন্মিলনীখন নাম সলনি হৈছে অৰ্থাৎ ৰেভিনিউ ষ্টাফবিলাক যিবিলাক ৰাজহ বিভাগৰ কৰ্মচাৰী মণ্ডল কানুনগো ইনস্পেক্টৰ তেওঁলোকৰ নামবিলাক এই গেজেট নটিফিকেশ্যনৰ যোগেদি চেঞ্জ কৰিছে গতিকে সেই নামবিলাক সলনি কৰাৰ পৰিপ্ৰেক্ষিতত আমি 1 মে 2023 তাৰিখে ধেমাজিত আমাৰ এখন বাৰ্ষিক সাধাৰণ সভাৰ জৰিয়তে আমাৰ নামটো আমি সলনি কৰিছোঁ প্ৰথমে আছিল সদৌ অসম মণ্ডল কানুনগো সন্মিলনী আৰু বৰ্তমান আমি সদৌ অসম ভূমিলেখক কৰ্মচাৰী সন্মিলনী আৰু সেই সদৌ অসম ভূমিলেখক কৰ্মচাৰী সন্মিলনীৰ যিখন দ্বিবাৰ্ষিক যিখন অধিৱেশন 97 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখনি আমি মাঘেৰিটাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যোৱা 10 জুলাই তাৰিখে অভিৱৰ্তন সমিতি আমাৰ গঠন হৈছে আমি দুদিনীয়া কাৰ্যসূচীৰে ডিচেম্বৰ 23 আৰু 24 তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি মাঘেৰিটাৰ ইণ্ডিয়া ক্লাবৰ প্ৰেক্ষাগৃহত আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ আৰু সেই অধিৱেশনৰ লগত সংগতি ৰাখি আমি এলানি প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বিচাৰিছোঁ আৰু সেই প্ৰতিযোগিতাবিলাক আমাৰ 7 অক্টোবৰৰ পৰা আমাৰ আৰম্ভ হ'ব প্ৰথম প্ৰতিযোগিতা আমাৰ তৰ্ক প্ৰতিযোগিতা বক্তৃতা প্ৰতিযোগিতা কুইজ প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ গতিকে আপোনালোকৰ জৰিয়তে আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ বিভিন্ন বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি সকলোৱে যাতে গম পায় যে আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বিচাৰিছোঁ আৰু সেই প্ৰতিযোগিতা সকলোৱে অংশগ্ৰহণ কৰে গতিকে প্ৰতিযোগিতা বিভাগৰ আমাৰ আহ্বায়ক ডাঙৰীয়া আছে প্ৰতিযোগিতাসমূহ কি অনুষ্ঠিত হ'ব কেনেদৰে অনুষ্ঠিত হ'ব থুলমূলকৈ তেওঁ অৱগত কৰিব আমাৰ ঋষিকেশ বৰুৱা প্ৰতিযোগিতা বিভাগৰ আহ্বায়ক ধন্যবাদ সদৌ অসম ভূমিলেখক কৰ্মচাৰী সন্মিলনীৰ যি 97 সংখ্যক কেন্দ্ৰীয় অধিৱেশন মাৰ্ঘেৰিটাত অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে সদৌ অসম ভূমিলেখক কৰ্মচাৰী সন্মিলনীয়ে তাৰ পৰিপ্ৰেক্ষিততে অহা 7 অক্টোবৰৰ পৰা এলানি প্ৰতিযোগিতা আয়োজন কৰিবলৈ লৈছে প্ৰতিযোগিতাখন বৰ্ণাঢ্য ধামখুমীয়াৰ আয়োজন কৰিবলৈ লৈছে গতিকে আমি সৰ্বমুঠ 4টা প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ প্ৰথম প্ৰতিযোগিতা হৈছে সদৌ অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতা দ্বিতীয় প্ৰতিযোগিতা হৈছে তিনিচুকীয়া জিলা ভিত্তিক বক্তৃতা প্ৰতিযোগিতা আৰু তৃতীয় প্ৰতিযোগিতাটো হৈছে তিনিচুকীয়া জিলা ভিত্তিক কুইজ প্ৰতিযোগিতা আৰু শেষৰটো হৈছে মাঘেৰিটা মহকুমা ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা এই গোটেইকেইটা প্ৰতিযোগিতাতে কিছুমান নিয়মাৱলী আছে আমি নিয়মাৱলীৰ কাৰণে এখন প্ৰতিযোগিতা বিভাগৰ গুহাৰি প্ৰস্তুত কৰি উলিয়াইছোঁ এই গুহাৰিখনত সম্পূৰ্ণখিনি নিয়মাৱলীৰ সৈতে আমাৰ যোগাযোগ নাম্বাৰ আৰু গোটেইখিনি যোগাযোগৰ ঠিকনাৰ সৈতে আমি সকলোখিনি সন্নিৱিষ্ট কৰি ৰাখিছোঁ গতিকে যিসকল সদায়কৈ প্ৰতিযোগীয়ে আমাৰ লগত আগতীয়াকৈ যোগাযোগ কৰিব বিচাৰে এইখনৰ জৰিয়তে আমাক যোগাযোগ কৰিব পাৰিব লগতে আমি প্ৰথম দিনাৰ কাৰ্যসূচী অকণমান বৰ্ণাঢ্য কৰিব বিচাৰিছোঁ গতিকে আমি এই প্ৰথম দিনাখনৰ অনুষ্ঠানটো ডিগবৈ মহিলা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰিব বিচাৰিছোঁ গতিকে তালৈ আমি সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ তৰ্ক প্ৰতিযোগিতা বক্তৃতা প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা তিনিওটা শিতানতে আকৰ্ষণীয় পুৰস্কাৰ আছে পুৰস্কাৰখিনি প্ৰাইজ মানি ৰখা হৈছে পুৰস্কাৰ হিচাপে তৰ্ক প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ শ্ৰেষ্ঠ দলক আমি 15,000 টকা দ্বিতীয় শ্ৰেষ্ঠ 9,000 টকা তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকক 7,000 আৰু দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকক 3,000 টকা প্ৰদান কৰিম দ্বিতীয়তে আমি যিটো বক্তৃতা প্ৰতিযোগিতা আমি তিনিচুকীয়া জিলা ভিত্তিক আয়োজন কৰিছোঁ এই বক্তৃতা প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ হিচাপে ৰাখিছোঁ 7,000 টকা দ্বিতীয় পুৰস্কাৰ হিচাপে 5,000 টকা তৃতীয় পুৰস্কাৰ হিচাপে 3,000 টকা আৰু দুটা বিচাৰকৰ বিশেষ পুৰস্কাৰ 1,000 টকাকৈ ৰাখিছোঁ ইয়াৰ পাছতে কুইজ প্ৰতিযোগিতা যিখন আমি তিনিচুকীয়া জিলা ভিত্তিক আয়োজন কৰিছোঁ সেইখনৰ প্ৰথম পুৰস্কাৰ 7,000 টকা দ্বিতীয় পুৰস্কাৰ 5,000 টকা আৰু তৃতীয় পুৰস্কাৰ আমি 3,000 টকাকৈ ৰাখিছোঁ গতিকে দুদিনীয়া কাৰ্যসূচী আমি অনুষ্ঠিত কৰিব পৰা বিচৰা অধিৱেশনখনিত আমি সকলো ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ আমাৰ অভিৱৰ্তন সমিতিত মূল সভাপতি হিচাপে আছে আমাৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাদেৱ আৰু সভাপতি আছে ডক্টৰ অমৰজিৎ শইকীয়া ছাৰদেৱ
আৰু সম্পাদক আছে নিতুল গগৈদেৱ। আমি দুদিনীয়া কাৰ্যসূচীত আমাৰ সদৌ অসমৰ পৰা প্ৰায় 1500 প্ৰতিনিধি আমাৰ মাৰ্ঘেৰিটাত উপস্থিত হ'বহি। গতিকে তেওঁলোকেও আমাৰ মাৰ্ঘেৰিটাৰ বিষয়ে জানিব। প্ৰথম দিনা আমাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পৰা আদি কৰি বিভিন্ন কাৰ্যসূচী আৰম্ভ হ'ব আৰু সন্ধিয়ালৈ আমাৰ প্ৰতিনিধি সভা হ'ব। দ্বিতীয় দিনা আমি দিনৰ ভাগত বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলৰ প্ৰদৰ্শনী আমি কাৰ্যসূচী ৰাখিছোঁ আৰু আবেলিলৈ আমাৰ মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু আমি এইখিনিতে অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ প্ৰতিযোগিতা আগতীয়াকৈ আমি অনুষ্ঠিত কৰিছোঁ আৰু সেই প্ৰতিযোগিতাৰ যি ফলাফল হ'ব, পুৰস্কাৰসমূহ আমি মুকলি সভা আৰু বঁটা বিতৰণী সভাত আমি প্ৰদান কৰিম। গতিকে সকলো ছাত্ৰ ছাত্ৰী আৰু সদাশয় ৰাইজক আমি আমাৰ প্ৰতিযোগিতাসমূহত লগতে আমাৰ অধিৱেশনত সহযোগ আৰু সহযোগিতা আমি আশা কৰিছোঁ। ধন্যবাদ।